শ্ৰীৰামপুৰত ইউপিপিএলৰ অতি সম্ভাৱনা সমষ্টি শ্ৰীৰামপুৰ আৰু ইয়াত ৪৭,০০০মান ভোট আছে টোটেল। তাত জিকিবৰ কাৰণে ১২,০০০মান ভোটৰ প্ৰয়োজন হয়। কোনোদিন মানে না BPF জিকিছিলে না UPPL জিকিছিলে। ইয়াত কেতিয়াবা মানে অন্যান্য দলৰ পৰা জিকি গৈছিল, কিন্তু ইয়াৰ পৰা জিকি যোৱা মানুহে চৰকাৰৰ অংশীদাৰ হ'ব পৰা নাছিল আগত। পিছত তেওঁলোকে গৈ পেলাই মানে কি দল সলনি কৰি পেলাই যোগদান কৰি কোনোবা চৰকাৰৰ লগত থাকিলে। এইবাৰ আমি ভাবিছোঁ কি UPPLৰে চৰকাৰ হ'ব। এই চৰকাৰৰ লগত শ্ৰীৰামপুৰ উন্নয়নৰ ছাত্ৰত শ্ৰীৰামপুৰৰ যিজন ব্যক্তিয়ে জিকি যাব এই যাতে অংশীদাৰ হৈ যায় আৰু এটা গুৰুত্বপূৰ্ণ দায়িত্ব লৈ পেলাই কাম কৰাৰ সুযোগ পায়। আৰু জনগণৰ ৰাইজে আজি মই এনেই দেখা কৰিব আহিছোঁ আজি, কিন্তু ইয়াতে কেইবাশজন মানে মানুহ ইয়াত যোগদান কৰিছে, এইটোৱেই সূচায়। আৰু শ্ৰীৰামপুৰত যিহেতু আদিবাসী প্ৰধান এটা এৰিয়া আৰু ইয়াত বঙালী মানুহ আছে, হিন্দীভাষী বা অন্যান্য জনগোষ্ঠীও আছে, ৰাজবংশীও আছে। তো সকলোৰে মাজত এটা পৰিৱৰ্তন বা সলনি দেখিবলৈ পাইছোঁ। আৰু এতিয়া মজবুত চৰকাৰ বিচাৰে BTC-বাসী ৰাইজে। যি চৰকাৰৰ মানে যি দলৰ চৰকাৰ গঠন নহওক কিয় এই যাতে মজবুত চৰকাৰ হয়, এই মজবুত চৰকাৰ যাতে হ'ব লাগে, ইয়াৰ বিকল্প হিচাপে UPPLকে দেখিছে। আৰু শ্ৰীৰামপুৰতো একেধৰণৰ বাতাবৰণ মই দেখিছোঁ। আৰু অকল শ্ৰীৰামপুৰ বুলি নহয়, গোটেই সমগ্ৰ BTC অঞ্চলত মই ইতিমধ্যে ১২-১৫টামান সমষ্টি ঘূৰিছোঁ। য'ত ঘূৰিছোঁ দুই এটা হয়তো বা ইমান সঠিককৈ মই ক'ব নোৱাৰোঁ যে 100% ইয়াত জিকি যাম, কিন্তু বাকী ছিটবিলাকত জিকাৰ প্ৰায় ফিক্সাৰটো আমি দেখিবলৈ পাইছোঁ। এইকাৰণে